फाना हमनायनि उनावनो गासिबो बाथ्राया सोराङाव फैयो। गरेस्वर पुलिस थानानि असि मृदुल हाजरिका बिथाङा फोरमायनाय बायदिब्ला गरेस्वर महरिपारानि 1 नं रौमारि गामिनि आहत आलीखौ खानायनि उनाव फोनांजाब खालामनानै होगिरि एबा लिंकमेन सुबल देबनाथखौबो हमनो हायो। सुबल देबनाथखौबो हमनानै सोंथि बिदान्थि खालामनायनि उनाव उदालगुरि जिल्लानि भेरगाव गरमपारा गामिनि सदन देबनाथखौबो हमनो हायो। सदन देबनाथखौबो हमनानै सोंथि खालामनानै मोननो हायो खैराबारि खमाबाइनि एजेन्ट बिरेन देबनाथनिफ्राय सोरखारा गोरिब नखरनो बेसेन लायालासिनो हरनाय माइरंखौ फालांगि आहत आलीया बायदोंमोन। बेफोरबादिनो आयेन बेरेखायै फानबोबाय थादों होननानै फोरमायदों गरेस्वर पुलिस थानानि असि मृदुल हाजरिका बिथाङा। आरो बिथाङा फोरमायदों दि बेफोरबायदि आयेन बेरेखायै माइरं फाननायाव आरोबाव सोरनिबा आखाइ दंबावो होननानैबो फोरमायथिदों। दायो बे जाथायजों लोब्बा थानाय दायनिगिरि 4 सुबुंखौ गरेस्वर पुलिस बिफाना हमनानै 87/22 नम्बर केस खालामो आरो US 120B406/420 IPC आन्डार सेक्सन एक्टनि दायाव जेलाव दैथायहरो आरो गरेस्वर पुलिस बिफाना आरोबाव गोख्रों नायबिजिरगोन होननानै फोरमायथिदों। এটা গোপন তথ্যৰ পমখেদি 1 নং ৰৌমাৰীৰ आहत আলীৰ ঘৰত আমি তালাচী চলাওঁ আৰু आहत আলীৰ ঘৰত তালাচী চলাই চৰকাৰীভাৱে আবণ্টিত 25 বেগ চাউল আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু তেওঁ সোধপোছ কালত আমি জানিব পাৰোঁ তেওঁ অবৈধভাৱে উক্ত চাউলসমূহ সুবল দেৱনাথ নামৰ এজন লোকে চিনাকি কৰাই দিয়া সাধন দেৱনাথ নামৰ লোক এজনৰ পৰা সংগ্ৰহ কৰিছিলে। প্ৰতি বেগ চাউলত 700 টকাকৈ মূল্য দি পেলাই তেওঁ সেইবোৰ ক্ৰয় কৰিছিলে। তাৰ পিছতে আমি সেই তথ্যৰ ভিত্তিত প্ৰথমে সুবল দেৱনাথক আমি আটক কৰোঁ আৰু সুবল দেৱনাথৰ জৰিয়তে আমি গৰমপাৰা ভেৰগাঁও তালত গৈ আমি সাধন দেৱনাথক আমি আটক কৰিবলৈ সক্ষম হওঁ আৰু সাধন দেৱনাথক আমি সোধপোছ কৰি জানিব পাৰোঁ উক্ত চাউলসমূহ তেওঁ বীৰেন দেৱনাথ খৈৰাবাৰীৰ এজেণ্ট খৈৰাবাৰী সমবায়ৰ এজেণ্ট বুলি জানিব পাৰিছোঁ। তেওঁৰ পৰা সংগ্ৰহ কৰা বুলি জানিব পাৰোঁ আৰু তেওঁৰ পৰা কম দামত উক্ত চাউলসমূহ ক্ৰয় কৰি উক্ত চাউলসমূহ আহি পেলাই आहत আলীক বিক্ৰী কৰিছিলে আৰু সেই তথ্যৰ ভিত্তিত এইটো এটা অবৈধ সৰবৰাহ যিহেতু এইটো এটা ফ্ৰী অফ কষ্টত গভৰ্ণমেণ্টে ছাপ্লাই কৰিছে বেনিফিচিয়াৰীসকলৰ কাৰণে আৰু এইবোৰ অবৈধভাৱে তেওঁলোকে সংগ্ৰহ কৰি পেলাই উক্ত চাউলসমূহ বিক্ৰীত নামিছে। গতিকে এই মিছ এপ্ৰপ্ৰিয়েট কৰিছে। গতিকে এই সংক্ৰান্তত আমি এটা নিজাববীয়া গোচৰ ৰুজু কৰিছোঁ 81/22 আণ্ডাৰ ছেকশ্যন 406 420 120B IPC ৰিড উইথ ছেকশ্যন 7 of EC Act আৰু এই সংক্ৰান্তত আমি 4জনকে বৰ্তমান এৰেষ্ট কৰিছোঁ আৰু জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ আৰু বৰ্তমান আমাৰ তদন্ত অব্যাহত আছে। উক্ত তদন্ত কালত আৰু অতিৰিক্তভাৱে যিসকল লোক জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে আমি অভিযান কৰি যাম। হয়, নিশ্চয় ইয়াত বৃহৎ চক্ৰ এটা থাকিবই লাগিব যিহেতু ইয়াৰ আগতো আমি মহৰীপাৰাত এটা চক্ৰক আমি উৎখাত কৰিছোঁ আৰু বৰ্তমান উক্ত গোচৰটো আমাৰ তদন্তক্ৰম অৱস্থাত আছে। গতিকে এই ক্ষেত্ৰত আমি তদন্ত অব্যাহত ৰাখিম আৰু পৰৱৰ্তী পৰ্যায়ত তদন্তক্ৰমে ইয়াত জড়িত অন্য সকলকো আমি কৰায়ত্ব কৰিবলৈ যত্ন কৰা হ'ম।